14 ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে চেলিব্ৰেট কৰে বুলি সকলোৱে জানে, কিন্তু কেতিয়াৰ পৰা কৰে আৰু কিয় কৰে বহুতে হয়তো নাজানে। এইটো জানিবলৈ আমি পিছলৈ ঘূৰি যাব লাগিব AD 269 মানলৈ, যিটো সময়ত এজন ৰজা আছিল, যিজন ৰজাই নিজৰ সৈনিকসকলক বিয়া পাতিবলৈ সম্পূৰ্ণৰূপে নিষেধাজ্ঞা দিছিল, সম্পূৰ্ণৰূপে বেন কৰি দিছিল। আৰু সেইটো সময়তে এজন চেংক নামৰ মানুহে যিসকল সৈনিকে প্ৰেম কৰিছিল সেইসকলক মনে মনে বিয়া পতাই দিছিল। আৰু সেই চেংকৰ কথা যেতিয়া ৰজাই গম পায়, তেতিয়া ৰজাই আদেশ দিয়ে যে সেই কোন চেংক তেওঁক ধৰি অনা যাওক আৰু জেলত ভৰাই দিয়া যাওক আৰু তেওঁক মৃত্যুদণ্ড শাস্তি দিয়া যাওক। আৰু যি কেইদিন চেংক জেলত আছিল, সেই জেলত থকা কেইদিনতে সেই জেলাৰজনৰ, যিখন জেলত আছিল, জেলাৰজনৰ ছোৱালীজনীৰ লগতে প্ৰেম হৈ যায় চেংকৰ। আৰু যিদিনা চেংকৰ মৃত্যুৰ দিন আছিল, সেইদিনাই চেংকে নিজৰ প্ৰেমিকাৰ বাবে এখন চিঠি লিখিছিল, য'ত শেষত লিখিছিল চেংক ভেলেণ্টাইন, যিজনৰ নাম হৈছে চেংক ভেলেণ্টাইন সম্পূৰ্ণ নাম।